পইচা এই বাইদেউডালো লাষ্টত খাই পেলাম নে চাহ কচক কচক পইচা আপোনালৈ দিনত ভাত বহাম নে চাহ না হে ন কি আনিছে মোক অকণ টেষ্ট কৰিবলৈ দিবচোন পইচা এইবিলাকচোন একো সোৱাদ চোৱাদ নাছে পাত আখান ন আছে খা আয়ো দেহিল আৰু তই মোক বিয়া পাতিবি আহিলে আনিম আৰু কলিজা কি হ'ল ৰবাচোন তুমি মনে মনে থাকা বিয়া মাতাতো মাইকী মানুহৰ পিছফালে কি জোপ লৈ আছে দম আছে যদি ইয়াত টাচ কৰিছা কি হ'ল ৰবাচোন কি হ'ল ৰবাচোন কি হ'ল আৰে ৰবাচোন তুমি ৰবাচোন আৰে কেইসাঁজ ভাত খুৱাই পাইছে এসপ্তাহত মোক কেইমাহ ভাত খুৱাইছে তই কিহৰ কাৰণে উস্তাদি মাৰিছ কথা কবলৈ আহিছে তোক নবজাওঁতে তোক থওঁতে তোক হেৰিয়ে খাব ঘুণে খাব ওলাই আহ দম আছে যদি ওলাই আহ হাতখন ধৰিব নোৱাৰে হাতখন মেলি দিছে অখাব নোৱাৰিছে কি হ'ল হা মানুহৰ নেকলেছ কৰিব আহিছ তই কি চিঞৰি আছ তাৰ পৰা গৈছো ঠেং ভাঙি আছো আজি ঐ কি হ'ল কি হৈছে কি হ'ল হাতখন এনেকে দিছিলো নে নিদিছিলো কিহৰ আজি কলে পলাইছ তোক আজি কি হৈছে পইচা বোলক কি হৈছে মণিবই মোক খেদিছে চা কিয় খেদিছে মই সুধো ৰ মণিবলে আপুনি চাব নোৱাৰা হৈছে নিজে লাজ পাব চা হে? বোলো মন নমস্কাৰ বাটৰ পৰিছে মই মোহন লিপতা যোৱাকালি বাছ দেখাই বেয়া পৰিছে যে শকতিত হৈছে এটা ডাঙৰ দুৰ্ঘটনা শকতিত হৈছে ইয়াত এজন মানুহ জেগাতে ষ্টপ বেড হৈছে আৰু এজন মানুহ কেহাই থাকিব নালাগে টিভিৰ পৰা ওলা তই কিমানলৈকে পঢ়িছ ৪ৰ্থ শ্ৰেণীলৈ নপঢ়িলে দেখোন তাৰ মানে মই দেউতা নাম থকাকৈ পঢ়িম বুলিয়ে ভাবিছিলোঁ কিন্তু টাইফইড হৈ মোৰ চুলিখিনি সৰি গ'ল তাৰপিছত আৰু মন ভাঙি গ'ল আপুনি ইমান কম পঢ়িছে বুলি আজিহে গম পাইছো এই শ্ৰেণীটো কমাই ক'লে প্ৰশ্নবিলাক সহজ হয় আচ্ছা কি ফুচফুচাই আছ দুটে মোহন তই কোন শ্ৰেণীলৈকে পঢ়িলি মই শ্ৰেণী পঢ়া নহ'লে দেউতা চাই মোৰ চব নিমখ হৈ গ'ল কাৰ মূৰটো বকিছ নহয় মানে দেউতা চাই বাচ্চা দাই কৈছে শ্ৰেণীটো কমাই দিলে প্ৰশ্নবিলাক সহজ হৈ যায় মই সেইকাৰণে শ্ৰেণীটোৱে উঠাই দিলো ৰাম বহুদিনৰ মূৰত প্ৰেছাৰটো উঠিছে বুজিছ অলপ চকু মুখত পানী মাৰি আহোঁ ৰ